Hello everyone, good morning. আপোনালোকৰ ভালেই চাগে আজিকালি ৰাতিপুৱা স্কুল হৈ আপোনালোকে কেনেকৈ জ্বলা কলা খাইছে নাজানো মই হলে বহুত জ্বলা কলা খাইছো ৰাতিপুৱা ইমান ৰাতিপুৱা শুই টোপনিও নাভাঙে তাৰ পিছত উঠি পেলাই আকৌ লৰা ছোৱালী ৰেডি সেটি কৰি স্কুল পঠোৱা টিফিন বনোৱা আকৌ হোমমেড টিফিন দিছে তো অলপ প্ৰবলেম হয় আকৌ সবত থাকি বেয়া লগা কথাটো হৈছে ইমান ৰাতিপুৱা কষ্ট কৰি পঠাও দিনটো স্কুল থাকিব পৰা হলে ভাল লাগিলহেতেন স্কুলৰ পৰা 12টাতে ছুটি দিয়ে আৰু 12টাৰ পিছত আহি পেলাই মোৰ ঘৰৰ অৱস্থা সেই আগৰ দৰে হয় তো আজি শনিবাৰ আছিলে বনোৱা বস্তু নাই এয়া চাক মই 3টা ডিম দি 6টা ডিম বনাইলো 3টা ডিম দি পেলাই এয়া চাক 6টা ডিম বনালো 6টা ডিম বনাই পেলাই এতিয়া সবজি বনাম আৰু এয়া আমাৰ এতিয়া আজি খোৱা হ'ব আগৰ দিনত আমি এনেকৈ ডিমবিলাক খাওঁ আধা ভাল কৰি খোৱা দেখো কিয় নাজানো মানে এতিয়াও খায় এতিয়া বহু মানুহে এনেকৈ খায় ডিমখিনি কাটি কাটি খায় এইটো বেয়া কথা একো নহয় ডিম বহুত মানুহে এতিয়াও কাটি কাটি খায় কাৰণ ধৰক কিছুমান ঘৰত আগত জইণ্ট ফেমিলিবিলাকত এজন ঘৰত 10টা 12টা মানুহ থাকে 10টা ডিম একেলগে সিজোৱা সম্ভৱো নহয় আৰু অনাও সম্ভৱ নহয় তো কাটি কাটি টুকুৰা কৰি খাওঁ আৰু কিছুমানে কাৰিও বনায় মানে এটা ডিম একেবাৰে গুজ কৰি পেলাই তৰকাৰী দি দিয়ে ময়ো তেনেকৈ বনাইছোঁ এতিয়া ল'ৰা ছোৱালী যিহেতু আজি 11টাতে ছুটি হ'ল ঘৰত আহিছে এতিয়া মই ল'ৰা ছোৱালীক মাইনা হাই কৰি দিয়া মোৰ মাইনা স্কুল গৈছিলে আজি 11টাতে ছুটি হ'ল এতিয়া আহি পেলাই কালাৰ মিলাইছে এইটো গ্ৰীণ নহয় মা এইটো কালাৰ মিলাই পেলাই দিব লাগিব মাৰিব নহ'লে এইটো গ্ৰীণ নাথাকে নহয় আইচক্ৰীম এইটো হৈছে এইটো হোৱা নাই এইটো ইয়েলো হ'ব ইয়েলো কালাৰ ক'ত ইয়েলো কালাৰ নাই মোৰ মাইনা তাই বোলে চকুত কাজল নলগালে ভাল নালাগে মই কিন্তু বেয়াই দেখিছোঁ উপায় নাই তাই বোলে ভাল লাগে পঢ়া পাৰক নোৱাৰক ষ্টাইললৈ অলপ জানে ন আৰু এয়া চাক মোৰ ল'ৰা কি লিখিছা এয়া কি লিখিছা কুৱেশ্যন নে নহয় এয়া মোৰ ল'ৰাই লিখি আছে মোৰ ল'ৰা হেণ্ডৰাইটিংখিনিৰ কাৰণে বহুত দিন ধৰি ই মোক কৈ থাকে মা মোৰ হেণ্ডৰাইটিঙৰ ভিডিঅ' বনোৱা না তো আজি বনালোঁ তো গাইজ আপোনালোকে কমেণ্টত জনাব বেছি একো নালাগে খালি নাইচ বুলি ক'ব আৰু তাক অকণমান আগ্ৰহী কৰিব যাতে আৰু ভালদৰে লিখিবলৈ ট্ৰাই কৰে যতনশীল হয় কিন্তু স্পীড কম সব স্কুলৰ মাষ্টৰবিলাকে মোক কমপ্লেইন কৰিছে যে স্পীডটো নাইকিয়া ৰান্ধা বঢ়াই পেলাই ভিডিঅ' বনালে কি হয় বন্ধুসকল চাক ইয়াৰ এটা জ্বলন্ত উদাহৰণ চাক মই ডিমৰ তৰকাৰী বনাইছিলোঁ এয়া চাক কি হৈ গ'ল পুৰি গ'ল ডিমখিনি পুৰি গ'ল উপায় নাই আজি চব পুৰি গ'ল এয়া চাক কেৰাহীত মই এতিয়া ডিমখিনিটো পুৰি গৈছে নষ্ট হৈছে অকণমান হ'লেও কি কৰা যাব এতিয়া বাকী পেলাই মেলি খাম আৰু সেইকাৰণে ৰন্ধা থৈ পেলাই বেলেগ কামত মনোযোগ দিব নাপায় দিলে তেতিয়া নিজৰে ক্ষতি হয় তো মোৰ আজি এতিয়াই হ'ল মই ইফালে গৈ পূৰা ব্যস্ত হৈ গ'লোঁ আৰু ডিমখিনি মোৰ নষ্ট কৰি পেলালোঁ তো বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট এটা কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব এটা বঢ়াই দিব